নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱত পানী তোলা সবাহৰ কিছু মুহূৰ্ত ধৰি ৰাখি চেষ্টা কৰিলোঁ। এতিয়া আমি নামঘৰৰ পৰা অলপ দূৰত পানী তুলিবলৈ আহিলোঁ। আমাৰ গাঁৱত প্ৰত্যেক বছৰে জেঠ মাহত এই সভা অনুষ্ঠিত কৰে ৰাইজে, আৰু এইদৰে গোপিনীসকলে নীতি নিয়মৰ মাজেৰে আনন্দ ফূৰ্তিও কৰে। পানী ছটিওৱাটো এটা নিয়ম হয় বুলি কয় তেওঁলোকে। পানী তোলা হোৱাৰ পাছত সেৱা লৈ পুনৰ নামঘৰলৈ আহিলোঁ। এতিয়া সকলো ৰাইজে মিলি নাম প্ৰসংগ কৰে। এনেদৰে নাম প্ৰসংগ শেষ হোৱাৰ পাছত সকলোৱে মিলি ঈশ্বৰৰ ওচৰত সেৱা লয়। এয়া একেবাৰে শেষৰ দৃশ্য, ভকত বিদায় মুহূৰ্ত। শেষত আপোনালোকলৈ ধন্যবাদ জনালোঁ মোৰ এই মিনি ব্লগটো শেষলৈ চোৱাৰ বাবে। আৰু লগতে চাই যদি ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।